JIMS লৈ স্বাগতম জনাই আজি কিতাপখন মই হাতত লৈছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি লৈছো 10মান শ্ৰেণীৰ বিজ্ঞান। আজি ৰাতিপুৱা তোমালোকলৈ আগবঢ়োৱা লাইভ ক্লাছত বতৰৰ কাৰণে আৰু বিদ্যুতিৰ কাৰণে হয়তো তোমালোকে ভালদৰে বুজি পোৱা নাই, সেই কাৰণে সেই পাঠটোই মই পুনৰ আলোচনা কৰিবলৈ বিচাৰিছো। আজি লাইভ ক্লাছৰ বিষয়টো আছিল আমাৰ বিজ্ঞান 10মান শ্ৰেণী আলহাজ MD আবেদ আলী হাই স্কুলে ফাৰ্ষ্ট ইউনিট এক্সামত যেটো কোশ্চেন দিছিল সেই কোশ্চেনৰ উত্তৰখিনি আমি লাইভ ক্লাছত দিছিলো, যেটো অসম্পূৰ্ণ আছে আৰু তোমালোকে বুজাত অলপ অসুবিধা পাইছা, কমেন্টত জনাইছা, গতিকে মই পুনৰ আলোচনা কৰি আছো। সো ইয়াতে 1 নম্বৰ প্ৰথম 20টা প্ৰশ্ন 1 মাৰ্কৰ কাৰণে দিয়া আছে। ইয়াতে 1 নম্বৰ কোশ্চেনটো আছে আমাৰ 10 নম্বৰ অধ্যায়ৰ পৰা, লেসন 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? এটা বি নম্বৰ কোশ্চেনৰ আনসাৰটো হল বি, ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। কিতাপত ক'ত আছে অলপ চাই লোৱা। পৃষ্ঠা নম্বৰ 178 ওলাই ল'বা। লক্ষ্যবস্তুৰ ভিন ভিন অৱস্থানৰ বাবে উত্তল লেন্স এখনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰ। ইয়াতে চোৱা 2F যেতিয়া অৰ্থাৎ ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব যেতিয়া লক্ষ্যবস্তু থাকে 2Fতেই আমাৰ প্ৰতিবিম্ব গঠন হয়। একে আকাৰৰ হয়, হট উলটা হয়। গতিকে আৰু কোশ্চেন আছে, চোৱা ক'ত আছিল। ইয়াৰ পৰা এটা কোশ্চেন ফাইনেলত আহে, এইটো পেজৰ পৰা ভালদৰে চাই ল'বা। তোমালোকৰ কিতাপৰ 185 পৃষ্ঠা 3 নম্বৰ কোশ্চেন। এই 3 নম্বৰ কোশ্চেনটোই হল এইটো কোশ্চেন, ফাইনেলতো আহিছে কেইবাবাৰো। নেক্সট 2 নম্বৰ কোশ্চেন, 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল দাপনৰ সন্মুখত 15 সেন্টিমিটাৰ দূৰত লক্ষ্যবস্তু ৰাখিলে গঠিত প্ৰতিবিম্ব। এটা শুদ্ধ উত্তৰটো হল এ, অৰ্থাৎ অহত থিয় সংকুচিত প্ৰতিবিম্ব দাপনৰ পিছফালে গঠিত হয়। কিয় এই হল? কিতাপত চোৱা। কিতাপৰ 167 পৃষ্ঠা তালিকা 10.2 তোমালোকে চাব পাৰা। এইটো তালিকা মই দেখাই দিছো। এটা কথা মনত ৰাখিবা, উত্তল দাপনে সদায় অহত থিয় সংকুচিত প্ৰতিবিম্ব দাপনৰ পিছফালে গঠন কৰে। উত্তল দাপনে সদায় অহত থিয় সংকুচিত প্ৰতিবিম্ব দাপনৰ পিছফালে গঠিত কৰে। এই তিনিটা চোৱা ভালদৰে। অসীমত ৰাখিলেও সংকুচিত, অহত থিয়, অসীম দূৰত্ব আৰু মেৰুৰ মাজত ৰাখিলেও সেই একেই কথা, অৰ্থাৎ য'তেই নাৰাখা কিয় অহত থিয় সংকুচিত প্ৰতিবিম্ব গঠিত হয়। এইটো আহিছিল তোমালোকৰ 2 নম্বৰ প্ৰশ্ন। এবাৰ চোৱা 3 নম্বৰ কোশ্চেন, লেন্স এখনৰ ফকাস দৈৰ্ঘ্য 50 সেন্টিমিটাৰ, তাৰ মানে আধা মিটাৰ, লেন্সখনৰ ক্ষমতা 2D। এইটো তোমালোকৰ পাঠ্যপুথিৰ ক'ত আছে চোৱা। তাৰ পৰা এটা প্ৰশ্ন আহে পৰীক্ষাত, এইটো কেইবাবাৰো আহিছে এছএছএলচিত। পৃষ্ঠা নম্বৰ 184 ইয়াতে চোৱা 2D ক্ষমতা, অৰ্থাৎ হাফ মিটাৰ যেতিয়া থাকে ঠিক তেতিয়া আমাৰ ক্ষমতা হ'ব +2D। মই বহল ভিত্তিত কোৱা নাই, ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন আছে তোমালোকৰ পৰা, যেনেকুৱা ক্ষমতাৰে আছে একক ডায়োপ্টাৰ, এইটো আহে পৰীক্ষাত। 1 মিটাৰ ফকাস দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতা 1 ডায়োপ্টাৰ ইত্যাদি। মাইনাস হলে ঋণাত্মক হলে লেন্সখন আমাৰ অৱতল আৰু প্লাস হলে উত্তল। ইয়াৰ পৰা কেইবাটাও কোশ্চেন আহে পৰীক্ষাত, এইটো হাৰি ওচৰ তোমালোকে। উত্তল লেন্স এখনৰ ক্ষমতা ধনাত্মক, অৱতল লেন্স এখনৰ ক্ষমতা ঋণাত্মক। ইয়াৰ পৰা ফাইনেল পৰীক্ষাত প্ৰশ্ন আছে। 4 নম্বৰ প্ৰশ্নটো চোৱা, অৱতল দাপনৰ এটা ব্যৱহাৰ হল। ইয়াতে অৱতল দাপন এটা ব্যৱহাৰ মই বাকি কোৱা নাই, দন্ত চিকিৎসকসকলে অৱতল দাপন ব্যৱহাৰ কৰে। কিতাপৰ পৃষ্ঠা নম্বৰ চোৱা 4 নম্বৰ 166 পেজ। ইয়াতে চোৱা অৱতল দাপনৰ ব্যৱহাৰ। ইয়াৰে এটা ব্যৱহাৰ আছে দন্ত চিকিৎসকসকলে অৱতল লেন্স ব্যৱহাৰ কৰে। মই বাকিখিনি কোৱা নাই, ইয়াৰ পৰা এটা প্ৰশ্ন আহে পৰীক্ষাত, ভালদৰে চাবা। এনেকুৱা সৰু ভাতি আছে ইত্যাদি। 5 নম্বৰ কোশ্চেনটো, দাপন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপনখন কেনেকুৱা হ'ব? দাপনখন হয় সমতল হ'ব বা উত্তল হ'ব। 5 নম্বৰ, সমতল দাপনতো থিয় হয়, উত্তল দাপনতো থিয় হয়। আৰু এইটো তোমাৰ ৰেফাৰেন্সৰ কোশ্চেন আহে, সম্পূৰ্ণ প্ৰতিবিম্ব চাবলৈ আমি কি দাপন ব্যৱহাৰ কৰিম? এইটো কিন্তু উত্তল হ'ব যদি সম্পূৰ্ণ প্ৰতিবিম্ব আহে। তোমালোকৰ কিতাপত চোৱা ক'ত আছে 5 নম্বৰটো 161 পৃষ্ঠা আৰু 167 পৃষ্ঠা। ইয়াতে চোৱা সমতল দাপনে সদায় গঠন কৰা প্ৰতিবিম্ব অহত আৰু থিয়, এইটো সমতল দাপন। ঠিক উত্তৰতো চোৱা 168 পৃষ্ঠাটো চোৱা। ইয়াৰ পৰা এটা প্ৰশ্ন আহে পৰীক্ষাত, ওখ অট্টালিকা নাইবা গছ এজোপাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব এখন সৰু উত্তল দাপনত দেখিবলৈ পাবা। ঠিক আগ্ৰাৰ দুৰ্গ ভিৰ এখনত এনে দাপন বহুৱা আছে ইত্যাদি বাকীখিনি পঢ়ি চাবা। গতিকে এই দুয়ো ঠাইৰ পৰা, অৰ্থাৎ উত্তল দাপন আৰু সমতল দাপনৰ পৰা আমি ক'ব পাৰি এই দুয়োটাত সদায় অহত থিয় প্ৰতিবিম্ব গঠন হয়। এবাৰ 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফালে যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে, পাৰমাণৱিক ব্যাসাৰ্ধ কমে, বিদ্যুৎ ঋণাত্মকতা বাঢ়ে। গতিকে শুদ্ধ উত্তৰটো হল আমাৰ
বি নম্বর এটা হল আমার এইটা কোশ্চেনের শুদ্ধ উত্তর ইলেকট্রন হেরার প্রবণতা কমেহে গতিকে না বাড়ে আমাকে অশুদ্ধটো লিখিব দিছে গতিকে এটা হল আমার এইটা প্রশ্নের উত্তর কিতাপৰ পৃষ্ঠা নম্বৰ 88 89 এতে পারমাণবিক আকার দাতব্যতা গুণ ইত্যাদি ইত্যাদি কথাখিনি যে আছে ইয়াৰ পৰাই তুমি উত্তৰটো পাই যাবা এই ক্ষেত্ৰত মই তোমালোকলৈ এটা টকা আগবঢ়াইছো পৰ্যাবৃত্ত তালিকাৰ বাওঁফালৰ পৰা সোঁফালে গ'লে পাৰমাণবিক ব্যাসাৰ্ধ কমে আকার অর্থাৎ আকার কমে নিউক্লিয় আদান বাড়ে ইলেকট্রন গ্রহণের প্রবণতা বাড়ে বিদ্যুৎ ঋণাত্মকতা বাড়ে দাতব্যতা কমে অদাতব্যতা বাড়ে মনত রাখিবা ইয়াৰ পৰা এটা প্ৰশ্ন আহে ফাইনাল পৰীক্ষাত 5 নম্বৰ লেসনৰ আৰু এটা প্ৰশ্ন ইয়াতে মই কোৱেশ্চন নম্বৰ 7 নিম্নলিখিত কলম 1 আৰু কলম 2 ৰ লগত প্ৰথমে মিলাব কৈছে আমি যদি মিলাই চাও ট্ৰায়ড কোনে গঠন কৰিছিল অষ্টক নিয়ম কোনে গঠন কৰিছিল পাৰমাণবিক সংখ্যা কাৰ পৰা পাওঁ আমি মডেলৰ পৰা পাৰমাণবিক সংখ্যা পাৰমাণবিক বৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত পাওঁ গতিকে 3 হল বিৰ লগত 4 হল এল লগত অষ্টক নিয়ম তোমালোকে পাইছা ডবৰেনাৰ ট্ৰায়ড আৰু নিউল্যান্ডৰ অষ্টক ৰুল গতিকে এই ক্ষেত্ৰত দেখা যায় ডি হল আমাৰ শুদ্ধ উত্তৰ 5 নম্বৰ লেসনত ডি হল শুদ্ধ উত্তৰ এনেকুৱা পৰীক্ষা আজমল সুপাৰ ভৰ্তিটো আহে এছএছএলসিটো আহে ভালদৰে চাবা 8 নম্বৰ কোশ্চেনটো পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটা ওপৰৰ পৰা তললৈ আহিলে তলৰ কোণটো ধৰ্ম না বাড়ে কোণটো না বাড়ে তললৈ গ'লে কোণটো না বাড়ে পাৰমাণবিক ব্যাসাৰ্ধ এটা বাড়ে দাতব্য গুণ বাড়ে যোজক ইলেকট্রন না বাড়ে গতিকে সি হল আমার শুদ্ধ উত্তর কক্ষৰ সংখ্যা বাড়ে তলফালে আমি যিমান যাম কক্ষৰ সংখ্যা সিমানে বাঢ়ি যাব গতিকে সি হল শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ অধ্যায়ৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হল আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হল পাৰমাণবিক ক্ৰমাংক গতিকে বি হল শুদ্ধ উত্তৰ এইটো পৃষ্ঠা নম্বৰ 85 ত পাবা তোমালোকে এইটো পাৰমাণবিক ক্ৰমাংক 85 পৃষ্ঠাৰ 10 নম্বৰ নিউল্যান্ড কোন দেশৰ ৰাসায়নবিদ আছিল ইংল্যান্ডৰ ৰাসায়নবিদ আছিল এই নম্বৰ কোশ্চেন এনসার হ'ব এ 10 এ গতিকে এইটো পৃষ্ঠা নম্বৰ 80 তোমালোকৰ কিতাপৰ পৃষ্ঠা নম্বৰ 80 চাবা এটা 80 নম্বৰ পৃষ্ঠা 1866 চনত ইংৰাজ বৈজ্ঞানিক জন নিউল্যান্ডেছ গতিকে বৈজ্ঞানিকজন হল ইংল্যান্ডৰ ইয়াৰ পৰা আৰু কেইবাটাও কোশ্চেন আছে যেনে 56টা মৌল তেতিয়ালৈ আৱিষ্কাৰ হৈছিল কিমান চনত অষ্টসূত্ৰটো হৈছিল ইত্যাদি ইত্যাদি 11 নম্বৰ প্ৰশ্ন চোৱা যদি লালটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব শ্বেতসাৰ ভাঙি চেনিলৈ পৰিণত হয় এইটো সঠিকভাৱে নহয় বি হল শুদ্ধ উত্তৰ এইটো তোমালোকৰ কিতাপত চাবা 11 নম্বৰ কোশ্চেনৰ উত্তৰটো পৃষ্ঠা নম্বৰ 99 11 নম্বৰ কোশ্চেন পৃষ্ঠা নম্বৰ 99 চাই ল'বা 12 নম্বৰ পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় সাইটোপ্লাজমত ক্লোৰোপ্লাষ্টত মাইটোকন্ড্ৰিয়াত কোষ কেন্দ্ৰত এইটো মাইটোকন্ড্ৰিয়াত কিতাপৰ পৃষ্ঠাত চোৱা 102 নম্বৰ পৃষ্ঠাত আছে এইটো 102 পৃষ্ঠা 12 নম্বৰ কোশ্চেনৰ এনসার 11 নম্বৰ কোশ্চেনৰ এনসার গতিকে 12 নম্বৰ কোশ্চেনৰ এনসারটো হল আমাৰ মাইটোকন্ড্রিয়া এটা সি হল শুদ্ধ উত্তৰ এটা আমি 102 নম্বৰ পৃষ্ঠাত পাম কিতাপত চোৱা 102 পৃষ্ঠা পাইৰুভেট অণু ভাঙি মাইটোকন্ড্রিয়াত কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় কার্বন ডাই অক্সাইড পানী আৰু শক্তি ইয়াৰ পৰা এটা প্ৰশ্ন প্ৰত্যেক বছৰ আহেই এইটো ভালদৰে চাবা পৃষ্ঠা নম্বৰ 102 13 নম্বৰ কোশ্চেন 99 পেজ তোমালোকৰ পাঠ্যপুথিৰ 99 পৃষ্ঠাত পাবা 93 কোশ্চেন এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় ইতিমধ্যে আমাৰ আগৰ কোশ্চেনটো হৈ গৈছে শ্বেতসাৰ অংশ এটা 99 পেজত তোমালোকে পাই যাবা চাবা অলপ 14 নম্বৰ প্ৰশ্নটো চোৱা পানীৰ সহায়ত এটিপি অণুত ফসফেট অণু ওলাই গ'লে এটিপি অণু ভাঙি ফসফেট অণু ওলাই গ'লে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণ হৈছে এটো শুদ্ধ উত্তৰটো হল বি 30.5 এটো পৃষ্ঠা নম্বৰ 14 নম্বৰ কোশ্চেনৰ উত্তৰটো তোমালোকে পাবা পৃষ্ঠা নম্বৰ 102 তলফালে এটা 102 পৃষ্ঠাৰ কিছুমানৰ হালধীয়া আন কিছুমানৰ কমলা ৰঙৰ ইয়াতে চোৱা দিয়া আছে ধুনীয়াকৈ দিয়া আছে ইয়াতে এন্ডোথাৰ্মিক বিক্ৰিয়াৰ কথা এটিপিৰ কথা এই যে 30.5 কিলোজুল প্ৰতি মল এটা হল শুদ্ধ উত্তৰ 15 নম্বৰটো তলৰ কোনটো সঠিক ক্ৰমত আছে 15 নম্বৰ কোশ্চেনৰ উত্তৰ এটা হল ডি নম্বৰ শুদ্ধ উত্তৰ তোমালোকে 99 পেজ চাব পাৰা ইয়াতে চোৱা খাদ্যনলীৰ প্ৰথমে মুখ গহ্বৰ গ্ৰাহনলী পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত একফালৰ পৰা সিৰিয়াল আহিছে এটা হল আমাৰ শুদ্ধ উত্তৰটো ডি পালা 16 নম্বৰ প্ৰশ্নটো চোৱা 16 নম্বৰ প্ৰশ্ন বনৰীয়া কবিৰ বিৱৰ্তনৰ উদাহৰণ এটো এ শুদ্ধ উত্তৰ কৃত্ৰিম নিৰ্বাচন এটো তোমালোকৰ কিতাপত 155 পেজত চাব পাৰা 155 পেজ কিতাপত চিহ্ন কৰি ৰাখিব পাৰা তোমালোকে কৃত্ৰিম প্ৰজনন ঘটাই আমি খোৱা বান্ধাকবি উৎপন্ন কৰা হয় 17 নম্বৰ প্ৰশ্নটো চোৱা 17 চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়া কোৱা হয় বংশগতি এইটো 9 নম্বৰ অধ্যায়ৰ এইটো এবাৰ 18 নম্বৰ লৈ যদি জিনীয় গাঁথনি ওখ টিটি আৰু চাপৰ স্মল টিটি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰ অপত্যজনত আমি কোন ধৰণৰ গছ পাম নিশ্চয় আটাইবোৰ ওখ অৰ্থাৎ কেৱল ওখ প্ৰথম অপত্যজনত F1ত আমি
কেৱল ওখহে পাওঁ, ওখ প্ৰভাৱী হয়, সেইকাৰণে বি হ'ল শুদ্ধ উত্তৰ। পৃষ্ঠা নম্বৰ 144 চাব পাৰা তোমালোকৰ কিতাপত, পৃষ্ঠা নম্বৰ 144। 19 নম্বৰ কুৱেশ্যনটো ডাঙৰ। দুটা মটৰ উদ্ভিদ, এটা ঘূৰণীয়া সেউজীয়া বীজৰ সৈতে আনটো কুঞ্চিত হালধীয়া সেউজীয়া বীজৰ সৈতে F1 গৰ্ভজাত উৎপাদন কৰে, য'ত ঘূৰণীয়া হালধীয়া বীজ থাকে। যেতিয়া F1 উদ্ভিদৰ স্বপৰাগযোগ হয়, তেতিয়া F2 সন্তানৰ চৰিত্ৰ এক নতুন সংমিশ্ৰণ থাকিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি, শুদ্ধ উত্তৰ, অৰ্থাৎ 1 আৰু 4, ঘূৰণীয়া হালধীয়া কুঞ্চিত সেউজীয়া। তোমালোকৰ কিতাপৰ পৃষ্ঠা নম্বৰ চাব পাৰা 145, 9, 145, 144, 45, ইয়াৰ পৰা তোমালোকে বাছি উলিয়াব পাৰা। F1 F2ৰ কথা আছে, মই চিহ্নিত কৰি থৈ দিছোঁ ইয়াতে মই কেলকুলেশ্যনটো কৰিছোঁ, চোৱা, ঘূৰণীয়া হালধীয়া কুঞ্চিত সেউজীয়া। গতিকে এই সম্পৰ্কে আমি ক্লাছতো আলোচনা কৰিছোঁ। লাষ্ট নম্বৰ MCQ 20 নম্বৰ। সমবৃত্তিক অংগৰ এটা উদাহৰণ। সমবৃত্তি মানে কি? কাম একে কিন্তু গঠন আৰু উৎপত্তিস্থল বেলেগ, গতিকে চি হ'ল শুদ্ধ উত্তৰ। এটা তোমালোকৰ কিতাপত চাব পাৰা 20 নম্বৰ কুৱেশ্যনটো, তোমালোকৰ কিতাপৰ 153 পেজ। 22 নম্বৰ কুৱেশ্যনটো, 2 চেণ্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফ'কাছযোগৰ উত্তৰ লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল। লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 চেণ্টিমিটাৰ। প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা। এইটো 3 মাৰ্ক আছে। এইটো কেইবাবাৰো HSLC পৰীক্ষাত ইতিমধ্যে আহি গৈছিল। তোমালোকৰ কিতাপৰ 182 পেজ, 182 পেজ, উদাহৰণ 10.4, 10.4। হয়, কিতাপত কুৱেশ্যনটো চাই লোৱা, 182 পেজ, উদাহৰণ 10.4, এইটো আহিছে। ইয়াৰ সমাধানটো ইয়াতে দিয়া আছে, চাই ল'বা, সমাধানটো দিয়া আছে নিশ্চয়। এইটো ইয়াৰ সমাধান। এটা অলপ ডাঙৰকৈ কৰিছে অৱশ্যে, মই চৌটিকৈ কৰি দিছোঁ তোমালোকক। 23 নম্বৰ কুৱেশ্যন, পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ কিয় বাঢ়ে? এইটো কেইবাবাৰ HSLC পৰীক্ষাত আহিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে। এইটো কিতাপৰ পৃষ্ঠাত চাব পাৰা, তোমালোকৰ পাঠ্যপুথিৰ 89 পেজ, 89 পৃষ্ঠাত ইয়াৰ উত্তৰ আছে। ইয়াতে চোৱা, বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে। ইয়াৰ কাৰণ হৈছে বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একেটা আৰম্ভ হয়। ই বস্তুতম কক্ষত ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। সেইবাবে নিউক্লিয় আদান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে। এইটোৱেই হ'ল তোমালোকৰ উত্তৰ। কুৱেশ্যন নম্বৰ 24, মেণ্ডেলেভৰ শ্ৰেণীবিভাজনৰ প্ৰয়োজনীয়তা। এইটো আচলতে কুৱেশ্যনটোৰ অংশ যে ইয়াতে, এইটো হ'ব মৌলৰ শ্ৰেণীবিভাজনৰ প্ৰয়োজনীয়তা, মৌলৰ শ্ৰেণীবিভাজনৰ প্ৰয়োজনীয়তা। নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা লিখা। 2020-22 আহিছিল, এইটো ইয়াৰ আগতো আহিছিল। হয়, উত্তৰটো মই এনেকৈ দি দিছোঁ, পাৰিলে স্ক্ৰীনশ্বট কৰি ৰাখি থবা। মৌলসমূহৰ শ্ৰেণীবিভাজনৰ প্ৰয়োজনীয়তা কি? নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ লিখা। মৌলবোৰৰ শৃংখলাবদ্ধভাৱে সজাবলৈ আৰু মৌলবোৰৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰিবলৈ মৌলবোৰক শ্ৰেণীবিভাজন কৰাৰ প্ৰয়োজনীয়তা আছে। নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা। নম্বৰ 1, 56টা মৌলৰ বাবেহে এই সূত্ৰ আৱিষ্কাৰ হৈছিল। নম্বৰ 2, কেলছিয়াম মৌললৈকেহে সূত্ৰটো প্ৰযোজ্য আছে। নম্বৰ 3, নতুনকৈ আৱিষ্কৃত মৌলৰ কোনো স্থান এই সূত্ৰত নাই। এটা হ'ল আমাৰ নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা। তোমালোকে কিতাপৰ 79 নম্বৰ পৃষ্ঠাত পাৰিলে অলপ চাব পাৰা এইটো। 25 নম্বৰ কুৱেশ্যন, আমাৰ দেহত লেক্টিক এচিড কেনেকৈ প্ৰস্তুত হয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া কি হয়? আমাৰ দেহত লেক্টিক এচিড কেনেকৈ প্ৰস্তুত হয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া কি হয়? এই কুৱেশ্যনটো কেইবাবাৰো আহিছে তোমালোকৰ পৰীক্ষাত, ইতিমধ্যে 102 নম্বৰ পৃষ্ঠাত চাব পাৰা। মই ইয়াৰ উত্তৰটো এনেকৈ দিছোঁ, চোৱা, আমাৰ দেহত লেক্টিক এচিড কেনেকৈ প্ৰস্তুত হয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া কি হয়? আমাৰ দেহৰ পেশীকোষত অক্সিজেনৰ পৰিমাণ কম হ'লে পাইৰুভেট অণু ভাঙি লেক্টিক এচিড উৎপন্ন হয়। এইখিনি হ'ল উত্তৰ। পেশীকোষত লেক্টিক এচিড প্ৰস্তুত হ'লে কেতিয়াবা হঠাৎ আমাৰ পেশীত হীৰামুৰি ধৰে। এইটো হ'ল ইয়াৰ প্ৰতিক্ৰিয়া। গতিকে এইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকৰ কিতাপত তোমালোকে নিজে নিজে অলপ চাই ল'ব পাৰা। 102 নম্বৰ পৃষ্ঠা ইম্পৰ্টেণ্ট কাৰণে মই কিতাপত দেখাই দি আছোঁ। আমাৰ পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেট অণু ভাঙি লেক্টিক এচিডলৈ পৰিৱৰ্তন হয়। লেক্টিক এচিড 3টা কাৰ্বন অনুযুক্ত। পেশীকোষত লেক্টিক এচিড উৎপন্ন হ'লে হঠাৎ কেতিয়াবা আমাৰ পেশীত হীৰামুৰি ধৰে। ইম্পৰ্টেণ্ট এইটো। 26 নম্বৰ কুৱেশ্যনটো 2022ত আহিছিল। মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন আঁকা আৰু তেজৰ সঠিক পৰিবহণ চিহ্নিত কৰা। এইটো আমাৰ 2022ত একবাৰ আহিছিল। তোমালোকৰ কিতাপত 106 নম্বৰ পৃষ্ঠাত চাব পাৰা। এটা হ'ল 106 নম্বৰ পৃষ্ঠাত, ইয়াতে কাচিন দি তেজৰ সোঁতৰ চিহ্নবোৰ দেখাই দিছে। এইটো তোমালোকৰ আহিছে, 2022ত আহিছে আৰু এইবাৰ পৰীক্ষাত আহিছে। 27 নম্বৰ প্ৰশ্ন, এটা নতুন প্ৰজাতি উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়? এইটো কুৱেশ্যন 2020, 18 আৰু 23ত আহিছিল। 2018, 20 আৰু 23ত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। মই উত্তৰটো এনেকৈ দি দিছোঁ,
নতুন এটা প্ৰজাতি উৎপত্তিৰ বাবে কি কি উপাদানে অৰিহণা যোগায় মই উপাদানকেইটা দিছোঁ প্ৰাকৃতিক নিৰ্বাচন জিনীয় পদচ্যুত পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন ভৌগোলিক বিচ্ছিন্নতা আৰু ভিন্নতা তোমালোকে যদি বেলেগ ধৰণে জানা বেলেগ লিখিব পাৰা এইখিনি কিতাপত সঠিক আৰু বিস্তাৰিত নাই আমি কিতাপ পঢ়ি তাৰ পৰা উলিয়াব লাগে এইটো কিতাপৰ 151 পৃষ্ঠাত কুৱেশ্যন নম্বৰ 1 চাব পাৰা এইটো কুৱেশ্যন আছে 28 নম্বৰ প্ৰশ্নটো চোৱা আৰ্জিত চৰিত্ৰ কাক বোলে আৰ্জিত চৰিত্ৰ কাক বোলে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক কিয় সতি সন্ততিলৈ বংশানুক্ৰমে প্ৰবাহিত নহয় এইটো কুৱেশ্যন তোমালোকৰ কিতাপত আছে 28 নম্বৰ পৃষ্ঠা নম্বৰ 149 চাব পাৰা 28 নম্বৰ কুৱেশ্যনৰ উত্তৰ 149 ইয়াতে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ ইয়াৰ পৰা কুৱেশ্যন আহে ফাইনেল পৰীক্ষাত ইতিমধ্যে তোমালোকক ক্লাছতো দিয়া হৈছে 29 নম্বৰ কুৱেশ্যনটো চোৱা পোহৰৰ প্ৰতিসৰণ কাক বোলে স্নেলৰ সূত্ৰটো লিখা পোহৰৰ প্ৰতিসৰণ 10 নম্বৰ লেসন আৰু 171 পৃষ্ঠাৰ পৰা 174 পৃষ্ঠালৈ আছে তাতে চোৱা প্ৰতিসৰণৰ যি দুটা নিয়ম আছে 2 নম্বৰ নিয়মটো হ'ল আমাৰ স্নেলৰ সূত্ৰ 30 নম্বৰ কুৱেশ্যন আৰু লাষ্ট কুৱেশ্যন শ্বসন কাক বোলে গ্লুকোজ অণু ভাঙনৰ এইটো ভাঙনৰ হ'ব ভাঙনৰ বিভিন্ন পদ দেখুওৱা বিক্ৰিয়াবোৰ লিখা মই এটা তোমালোকৰ কিতাপতো আছে পৰীক্ষাত কেইবাৰ আছে 2020 আৰু 2022 এটা আহিছিল পৃষ্ঠা নম্বৰ 101 102 101 102 পৃষ্ঠা নম্বৰ তোমালোকৰ সুবিধাৰ্থে মই উত্তৰটো ইয়াতে দি দিছোঁ পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলা প্ৰক্ৰিয়াক শ্বসন বোলে গ্লুকোজ অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি ইত্যাদি হোৱা বিক্ৰিয়াবোৰ হল মাইটকণ্ড্ৰিয়াত গ্লুকোজ পত্ৰহৰিত সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড পানী এটিপি 2 নম্বৰ পেশী কোষত হয় গ্লুকোজ কোষপৰক বা পেশী কোষ এটা লেকটিক এসিড যোগ শক্তি 3 নম্বৰ ষ্টৰ কোষত হয় গ্লুকোজ এটা অক্সিজেনৰ অনুপস্থিতিত হয় ইথানল যোগ কাৰ্বন ডাই অক্সাইড যোগ শক্তি তোমালোকৰ কিতাপত চাব পাৰা এটা কিতাপত 101 102 পৃষ্ঠা এই যে তিনিটা বিক্রিয়া গ্লুকোজ অণু ভাঙি বা কোষপৰকত পাইৰুভেট অণু ভাঙি এই তিনিটা হল বিক্রিয়া এতিয়া তোমালোকে যেনেকুৱা আছে কিতাপত তেনেকৈ দিব পাৰা নহলে মই লিখিছো এনেকৈ দিব পাৰা বা আন যদি কোনো সাৰে বেলেগ ধৰণে শিকাইছে তোমালোকে দি দিব পাৰা গতিকে এইখিনি হল আজি আমাৰ আলহাজ এমডি আবেদ আলী হাই স্কুলৰ ফাৰ্ষ্ট ইউনিট হৈ যোৱা বিজ্ঞান পৰীক্ষাৰ কুৱেশ্যনৰ উত্তৰ পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ লাইভ ক্লাছ অহাকালি 10টা মানত লাইভ ক্লাছ কৰিম আশা কৰোঁ তোমালোকে যোগদান কৰিবা ধন্যবাদ